এবাৰ পাৰ্বতীয়ে ভগৱান শিৱক সুধিছিল, প্ৰভু, এই পৃথিৱীত মই দেখিবলৈ পাইছোঁ যে ব্যক্তি আগৰ পৰাই দুখী, সেই ব্যক্তিক আপুনি আৰু বেছি দুখ কষ্ট কিয় দিয়ে? আৰু যি মানুহ সুখী, সেই মানুহক আপুনি দুখ কষ্ট নিদিয়ে কিয়? পাৰ্বতীৰ প্ৰশ্ন শুনি ভগৱান শিৱই উত্তৰত ক'লে, পাৰ্বতী, তোমাৰ এই প্ৰশ্নৰ সঠিক উত্তৰ পাবলৈ হ'লে মনুষ্যৰ ৰূপেৰে তুমি মোৰ লগত মানুহৰ মাজলৈ যাব লাগিব। কথামতেই পতি পত্নীৰ ৰূপ ধাৰণ কৰি এখন গাঁৱত আহি শিৱ আৰু পাৰ্বতী উপস্থিত হ'লহি। আবেলি ভগৱান শিৱই পাৰ্বতীক ক'লে, যিহেতু আমি মনুষ্যৰ ৰূপেৰে ইয়ালৈ আহিছোঁ, গতিকে ইয়াৰ নিয়ম পালন কৰি আমি ইয়াত ভোজন ৰান্ধি খাব লাগিব। শিৱই পাৰ্বতীক ক'লে, মই ভোজনৰ কাৰণে সামগ্ৰী গোটাবলৈ যাওঁ আৰু তেতিয়ালৈকে তুমি ভোজন ৰন্ধাৰ বাকী ব্যৱস্থাখিনি কৰা। ভগৱান শিৱ ভোজন সামগ্ৰী আনিবলৈ যোৱাৰ লগে লগেই পাৰ্বতীয়ে ভোজন ৰান্ধিবলৈ চৌকা বনাবলৈ ইটা বিচাৰি ওলাই গ'ল। গাঁওখনত হাবি জংঘলৰ মাজত জৰাজীৰ্ণ এটা ঘৰ দেখি পাৰ্বতীয়ে সেই ঘৰটোৰ বেৰৰ পৰা ইটা এৰুৱাই লৈ আনিলে। পাৰ্বতীয়ে ইটা আনি ভোজন ৰান্ধিবলৈ চৌকা বনালেহি। পাৰ্বতীয়ে চৌকা বনাই ভোজন ৰান্ধিবলৈ সাজু হোৱাৰ সময়তে ভগৱান শিৱ আহি উপস্থিত হ'লহি। তেতিয়া পাৰ্বতীয়ে শিৱক সুধিলে, প্ৰভু, ভোজন সামগ্ৰী আনিবলৈ গৈ আপুনি খালী হাতেৰে ঘূৰি আহিলে যে, এতিয়া মই কেনেকৈ ভোজন ৰান্ধিম? পাৰ্বতীৰ প্ৰশ্ন শুনি শিৱই ক'লে, পাৰ্বতী, তুমি আৰু ভোজন ৰন্ধাৰ প্ৰয়োজন নাই। এইকাৰণেই মই ভোজন সামগ্ৰী নোলোৱাকৈ আহিলোঁ। তুমি চৌকা সাজিবলৈ ইটা ক'ৰ পৰা আনিছিলা? পাৰ্বতীয়ে ক'লে, আপুনি যোৱাৰ পিছতে মই ওলাই গৈ গাঁৱৰ মাজত এটা ভগা জৰাজীৰ্ণ ঘৰ দেখা পালোঁ। সেই ঘৰটোৰ ভাগি থকা এখন বেৰৰ পৰা এই ইটাকেইটা এৰুৱাই লৈ আনি চৌকা সাজিলোহি। তেতিয়া ভগৱান শিৱই পাৰ্বতীক সুধিলে, তুমি যে আগৰে পৰা আধা ভাগি থকা ঘৰ এটা আৰু বেছিকৈ ভাঙি দি ইটা আনিলা কিয়? তুমিতো ওচৰৰ আন ভাল ঘৰ এটাৰ পৰাও ইটা আনিব পাৰিলাহেঁতেন। পাৰ্বতীয়ে ক'লে, সেই ভাল ঘৰবোৰৰ গৰাকীয়ে ঘৰবোৰ খুব ভালদৰে সজাই ৰাখিছে। ঘৰবোৰ দেখিবলৈ বৰ ধুনীয়া হৈছে। তেনে এটা ভাল সুন্দৰ ঘৰৰ বেৰ ভাঙি ইটা আনিলে ইয়া জানো উচিত হ'ব? সেই ঘৰবোৰৰ সৌন্দৰ্যতা নষ্ট কৰি গৰ্হিত কামহে কৰা হ'ব। তেতিয়া ভগৱান শিৱই পাৰ্বতীক ক'লে, পাৰ্বতী, তুমি মোক সোধা প্ৰশ্নৰ উত্তৰ তোমাৰ এই কথা আৰু কাৰ্যৰ মাজতে সোমাই আছে। যি মনুষ্যই নিজৰ ঘৰ সুন্দৰ পৰিষ্কাৰ কৰি ভালদৰে আটক ধুনীয়াকৈ ৰাখিছে, যি মনুষ্যই সৎ ভাল কৰ্মৰে নিজৰ জীৱন সুন্দৰ কৰি ৰাখিছে, সেই মনুষ্যই জীৱনত কেনেকৈ দুখ কষ্ট ভোগ কৰিব? মনুষ্যৰ জীৱনত যি সুখী, তেওঁ নিজৰ সৎ পবিত্ৰ কৰ্মৰ দ্বাৰাহে সুখী। আনহাতে যি মানুহ দুখী, সেই মনুষ্যই নিজৰ অসৎ কুকৰ্মৰ কাৰণেহে এই সংসাৰত সীমাহীনভাৱে দুখ কষ্ট ভুগিবলগীয়া হৈছে। এইকাৰণেই প্ৰত্যেক মনুষ্যই নিজৰ জীৱনত এনেকুৱা সৎ পবিত্ৰ কৰ্মহে কৰিব লাগে, যাতে সুন্দৰ শক্তিশালী এটা খুঁটা, বেৰ, এটা ঘৰ নিৰ্মাণ হয়। যি খুঁটা বা বেৰৰ পৰা আনৰ ইচ্ছা হ'লেই যাতে এচপৰাও ইটা এৰুৱাই নিব নোৱাৰে। এই কৰ্ম কৰিবলৈ ইয়াত কোনো জটিলতা নাই। কেৱল পজিটিভ যোগাত্মক চিন্তা ভাৱনা আৰু নিস্বাৰ্থ মানসিকতাৰহে প্ৰয়োজন। এইকাৰণেই আপোনাৰ জীৱনত সদায় সৎ পথে গ্ৰহণ কৰক। এই কাহিনীটো আপোনাৰ কেনেকুৱা লাগিলে? এনেকুৱা নতুন ভিডিঅ' চাবলৈ হ'লে
আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো ফেচবুক হোৱাটছএপত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।